নমস্কাৰ। খানুনি এক নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। বৰ বেছি দেৰি নকৰাকৈ আজিৰ খানাত আমি কি লৈছোঁ সেইখিনি আপোনালোকক কৈ দিওঁ বঢ়িয়াকৈ। তো আজিৰ খানাত আমি লৈছোঁ ইফালে ভাতটোতো থাকিলে, লগত আছে দালি, ইফালে কলডিল ভাজা, এই হ'ল কলম শাক ভাজা, আৰু লগত লৈছোঁ আমি কালাৰ দালি বৰা। কালাৰ দালিৰ বৰা বঢ়িয়াকৈ বনাই লৈছোঁ। ইফালে কালাৰ দালি বটাও আছে, আৰু ইফালেতো আছে কঁঠালৰ গুটিটো পুৰি লৈ বঢ়িয়াকৈ পিঁয়াজ জ্বালা সানি ফুটখাৰ সানি পিটকি লৈছোঁ, আৰু লগত আছে পাপৰ ভাজা, আৰু ইফালে তিয়ঁহ বিলাহী জ্বালা পিঁয়াজ। তো এইখিনিয়ে হ'ল আজি খানাৰ যোগাৰ। পটাপট আজিৰ খানাটো আমি আৰম্ভ কৰি দিওঁ। ইটা আমি খাম, আপোনালোকে চাব। আৰম্ভ কৰোঁ। দালি দি আৰম্ভ কৰোঁ। কাঠলৰ গুটি পূৰা খাই চাওঁ ৰ'বচোন, বঢ়িয়া সোৱাদ লাগছে। কালাৰ দালিৰ বটা মজা। কলম শাক খাব লাগে, এনে চিজনত কলম শাক খালে ভাল। বৰা খাই চাওঁ ৰ'বচোন। কাঠলৰ গুটি পূৰা বৰ হৈছে, আপোনালোকৰ পুৰি এনেকৈ খাই চাবচোন। অলপ ফুটখাৰ দিব।
আজি পুৰা নিৰামিষ থালি তে হৈ গেল খাওঁল মজা লাগিল খাই গোটেইকেইটা আইটেমে একদম মজা আছিল সঁচাকে মজা আমাৰ আছিল। গোটেইকেইটা থলুৱা আইটেম আৰু খাই বিৰাটেই ভাল লাগিল তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগছি লাইক এটা কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাই যায় আৰু যদি আপোনালোকে আমাক ফেচবুক পেজত চাই আছে আমাৰ পেজখন ফ'ল' কৰি দিব তে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট এটা নতুন ভিডিঅ' আৰু নতুন খাদ্যৰ সৈতে আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে নমস্কাৰ।